গুড মৰ্ণিং নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু এতিয়া মই দেখুৱাইছোঁ আমাৰ কুমাৰিকটা বজাৰখনৰ অলপমান দৃশ্য এয়া বজাৰখনত বহুত নানান ধৰণৰ বস্তু ওলায় আৰু বজাৰত মা মই বৰমা আটাই গৈছোঁ কিন্তু আপোনালোকক ভাবিলোঁ অলপমান বজাৰখন দেখুৱাই দিওঁ আমাৰ কুমাৰিকটা বজাৰখননো কেনেকুৱা সকলোতেতো বজাৰ একেই হয় কিন্তু হ'লেও আমাৰ ছাইডত কেনেকুৱা অলপমান দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বজাৰখন আপোনালোকক দেখুৱাই দিলোঁ আৰু বজাৰখনৰ লগতে ময়ো মোকো অলপমান দেখুৱাই দিলোঁ আপোনালোকক এয়া মই বিশেষ একো কোৱা নাই লাজো লাগে মোৰ আৰু এতিয়া আৰু দেখুৱাই দিলোঁ আমাৰ বজাৰখনৰ মা আগে আগে যাই আছে আৰু মই পিছে পিছে ভিডিঅ' কৰি যাই আছোঁ এইটো আমাৰ চাদৰ মেখেলা পিন্ধা মাই আমি মা বুলি নামাতো আমি মাই বুলিয়ে মাতো যিহেতু আমি গাঁৱত থাকোঁ আৰু এইবোৰ ফুলবোৰ লৈ আহে নাৰ্চাৰীৰ পৰা এনেকৈ যাই আছোঁ এতিয়া আমি যাই আছোঁ বৰদেউতা এটাৰ খবৰ ল'ব আমাৰ বৰদেউতা এটাৰ অসুখ হৈছে তাৰ এটা খবৰ লৈ আহোঁ বুলি ভাবিলোঁ সেইকাৰণে মা মই আৰু বৰমাই খবৰ ল'ব যাই আছোঁ নমস্কাৰ এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মই এতিয়া যাব লৈছোঁ কণ্টেলৰ চাউল আনিব আৰু কোন কোন যায় কণ্টেলৰ চাউল আনিব জনাবচোন কমেণ্ট কৰি আৰু আমাৰ ঘৰত যিহেতু মতা মানুহ দেউতাই আৰু ঘৰত ছোৱালী সেইকাৰণে আমিয়ে যাওঁ আনিব মা যায় মই যাওঁ আৰু বেছি দূৰত নহয় যিহেতু যাওঁ লৈ আহোঁ এতিয়া বলক আমাৰ কণ্টেলৰ দোকানখন দেখুৱাই দিম যিহেতু আমি চাকৰি নকৰোঁ কণ্টেলৰ চাউল পাওঁ এতিয়া বলক লগত যাব মোৰ মা এতিয়া দেখুৱাই দিম আপোনালোকক এইটো কিবা বিচাৰি আছে কি বিচাৰি আছে মই গম পোৱা নাই সেইকাৰণে আৰু আমাৰ চাইকেলো নাই এখন চাইকেল আছে মাজু ভণ্টিৰ তাই কলেজত নিয়ে আৰু সেইখন চাইকেল যদি লৈ যাওঁ ভাজ লাগি আহিব চিধাই আছোঁ ভাজ লাগি আহিব সেইকাৰণে আমি বৰমাহঁতৰ চাইকেলখনে লৈ যাম এতিয়া ওলাই যাওঁ ঘৰৰ পৰা ইয়াত দৰ্জা মাৰি ল'লে আৰু ঘৰৰ ভিতৰত মানুহ আছে শুই কিন্তু যিহেতু এতিয়া সিহঁতে শুই আছে আমি দৰ্জাখন বাহিৰৰ পৰা মাৰি দিলোঁ এতিয়া আমি যাই আছোঁ বলক আৰু মই মোবাইলটো চিধাকৈ লৈছোঁ এনেকৈ চিধাকৈ আৰু মই মোবাইলটো চিধাকৈ লৈছোঁ যিহেতু মোৰ পথালিকৈ মোবাইলটো ল'লে লাজ লাগে সেইকাৰণে মই এনেকৈ কৰিছোঁ আৰু আমাৰ ৰাস্তাটো হৈছে মৰুভূমিৰ সেইকাৰণে বালি বালি হৈ গৈছে বৰমাহঁতে বৰিং কৰিছে ৰাস্তাটোত অলপ মাটি দি দিছে মৰুভূমি আৰু আমাৰ দেউতা আহি পালে বৰমাহঁতৰ চাইকেল নলওঁ এই মায়ে চাইকেলখনতে ঠেলি ঠেলি আহি থাকক মোৰ লাজ লাগে আৰু এতিয়া মই চাইকেলখন লৈ ল'লোঁ এতিয়া আমি যাই আছোঁ আৰু গাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ চাওক এইবোৰ মই আৰু অলপ বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক এইখন হৈছে মই পঢ়া স্কুলখন সৰুতে ক্লাছ 5লৈ পঢ়িছোঁ আৰু এইডাল আহঁত গছ বৰগছ না আহঁত গছ বৰগছ দেখে দিছোঁ ভিডিঅ'ত বুঢ়া মানুহতো তেতিয়া চাব মানুহ দেখা পাব দেখে দিছোঁ আৰু সেইজনী আমাৰ হাতত এইটো আগলে মাহৰে বাছ পাইছে একদম নাকটো বহুত দীঘল হাতখন পিছফালে দি একদম গৈ আছে আৰু এইটো বৰপুখুৰী নকয় এই হেৰিকৈ ৰাজহুৱা পুখুৰী আছিলে সেইও স্কুল বান্ধি আছে ৰঙা ৰঙাখন অংগনবাদী আৰু এতিয়া গাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ ৰাস্তাটো চাওক
এতিয়া আমি আহি পাই গ'লোঁ। আহিছা? আহিছোঁ বাইদেউ। এয়া আমিও আহি পালোঁ। ভালে আহিছে বাইদেউ। পালোঁ। এখনত দিবা পাৰিব। কপালে ভাল বকিল। কপালখন ভাল যেনিবা ফুলিছে। বৰদেউতা লৈ গেলাক দেখোন।